নিজকে প্ৰাউড ফিল কৰোঁ যে নিজে খেতিয়কৰ ছোৱালী বুলি। তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আশা কৰিলোঁ আপোনালোক বহুত বহুত ভালে আছে আৰু মইতো একদম ভাল মানে একদম জুই দেই। साथ कोई नहीं था, मैं अकेला था, मैं और एक घास का वीडियो शुरू किया, स्टार्ट किया। तो देखो कैसा लगता है, कैसा पता है तो बताना, ठीक है। मोर हाथत देखिसे पलिथिन আৰু সময় 3টা বাজিলে। মই জাষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি একচুৱেলি ভিডিঅ'টো ষ্টাৰ্ট কৰা মেইন ৰিজন কি জানেনে? ৰিজনটো মানে সিদিনা অলপ কেইদিন আগতে আপোনালোকক দেখুৱাইছিলোঁ পথাৰ দেন খেতি কিবা কিবি দেখুৱাইছিলোঁ। চ' সেই খেতিয়ে দেখুৱাম আপোনালোকক এগেইন, কিমান হ'ল, কিমান ডাঙৰ হ'ল, কেনেকুৱা হ'ল, কিমান দিন পাছত মই ভিডিঅ' বনাইছোঁ। চ' গোটেইখিনি চাই থাকিব, এইটো ভিডিঅ'তে গম পাব। নাহিলেও হয় একচুৱেলি, বেলেগ এটা শাক আনিছে। চ' মায়ে ক'লে অকণমান শাক উঠাই লৈ আগে, কালি আকৌ মই গুচিয়ে যাম। 15-16 আজি 16 হয় ন, কালি 17, তো কালি মই গুচি যাম। চ' সেইটো কাৰণে আহি গ'লোঁ। তো লগতে আপোনালোককো লগত লৈ আহিলোঁ ন। আৰু অকণমানি লিপষ্টিক ৰঙা সানি লৈছোঁ। তো গা চা ধুই ভাত খাই তামোল একমাখা সোমাই দিছোঁ না কিনি গৈ কিনি পাই জনাব। আৰু কেতিয়াবা নিজকে প্ৰাউড ফিল কৰোঁ যে নিজে খেতিয়কৰ ছোৱালী বুলি। और कैसा लगता है वो बता देना, ठीक है। समवन कोई मुझे बोलेगा कि अब मैं पागल हो गया, सच में मैं पागल हो गया यार। क्या करूँ बताओ ना। तो সেই টিকলো গছবিলাক যায় ইমান ধুনীয়া, ইমান ধুমা হৈছে, ধুমা আহি আছে। দুটা গুড নিউজ আছে, ঠোংগাটো ভৰাই লওঁ, ঠোংগা আৰু পলিথিনটো ভৰাই লওঁ দেই। চাওক না ইমান ধুনীয়া হৈছে। তো গাইজ জানেনে ছিঙিবলৈ বৰ বেয়া লাগিছে, বাট উপায় নাই। একদম ফুল লগোৱা গছবিলাক ছিঙিবলৈ কিমান বেয়া লাগে, কিন্তু কি কৰিম। অকণমান শাক ভাইটি লৈ আহিছে, চ' তাৰে লগত অকণমান মিক্স দি, আৰু মই এই শাকখিনি খাই বৰ ভাল পাওঁ দেই, মানে একদম ভাল পাওঁ হা। সৰু বোৱাৰীজনী বনাব, চ' ঘৰত থাকিলেতো বনোৱা সিজোৱা এইবিলাক টেনশ্যন নাই, অকল খাবহে লাগে। তাতে গ'লেহে অকণমান টেনশ্যন হয়, বনোৱা সিজা নিজে কৰ, চব কৰ। তো যিয়ে নহওক সেয়া মই ছিঙি আছোঁ। চ' চাই থাকক। ছিঙিবলৈ বৰ বেয়া লাগিছে, কাৰণ ফুল লাগিছে ন, ফল লাগিবই। ফুলখিনি এৰুৱাৰ পিছতে ফল লাগিবই, বাট উপায় নাই, খাবলৈ মন আছে তো কি কৰিম ন। দেউতাই চাগে গালি দিবই, নাজানো। ছিঙোং। চাই থাকক, ভিডিঅ'টো চাই কেনে পাই জনাব। অকল গ্ৰীণ দেন য়েল্ল' চিনাৰী আজি দেখুৱাম আপোনালোকক দেই। গাছবিলাক চাওক না কি ধুনীয়া হৈছে। মায়ো কি মজা দেখিব লগা হৈছে না গাছবিলাক। মানে গছবিলাক দেই, আধা বাংলা, আধা এছামিছ, আধা হিন্দী, আধা কিবা কিবি মিক্স হৈ যায়। চ' কেনে পাই জনাব ভিডিঅ'টো চাই। চ' এক ঝলক। মইতো পাগলা হৈ গৈছোঁ চিনাৰীৰ কাৰণে দেই, ফটো উঠিব বৰ মন, ফটো শ্বুট কৰিবলৈ। তো যিয়ে নহওক চাই থাকক, কণ্টিনিউ কৰি থাকক। মই মানে শাকখিনি উঠাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ ক'ত কি খেতি কৰিছে নকৰিছে, চব গোটেইখিনি দেখাই থাকিম দেই। একদম খেতিৰ পিছফালে আহিছে দেই, একদম এইখিনি যিমানখিনি দেখি আছে গোটেইখিনি আমাৰ হয় গাইজ। মোৰ শাক উঠোৱা হৈ গ'ল, শাক উঠোৱা হৈ গ'ল। এতিয়া খেতি দেখাম। তো এইটো খেতিটো চালেই আৰু অকণমান দেখাম। ই ধপাচ পৰিয়ে যাওঁ চালা, কি যে হ'ব। তো মায়ো কিনে খেতিত নাহোঁ, যি প্ৰাউডহে কৰিছোঁ খেতিয়কৰ ছোৱালী বুলি, বাট খেতিত নাহোঁ ন। তো একচুৱেলি বহি আছিলোঁ মই, হঠাৎকৈ মায়ে ক'লে যে যা অকণমান শাক উঠাই লৈ আগে। তো সেয়াই উঠালোঁ। চ' শাক উঠোৱা শেষ হ'ল, এতিয়া খেতি দেখুৱাম। আছে আৰু অকণমান দেই। কেনে পাইছে জনাব দেই, কেনে পাইছে চিনাৰীটো। একদম পথাৰ ন, একদম য়েল্ল' পুৰা ধুনীয়া। बस भोसड़ी का भाई रुक जा भाई। চবতে ধুনীয়া ৰৈছে দেই, চবতে ধুনীয়া, অনলি ছোৱালী ধুনত ধুনীয়া। কি বুলি কয় এইটো, সৰিয়হ। এইখিনি ঘাঁহ ৰৈছে গৰুৰ কাৰণে, গৰু আছে তো দুটা, সেইটো কাৰণে গৰুৰ কাৰণে ঘাঁহ
रुइसे और मम्मी माताजी ने पूरा पिठा बना रहे, केक पिठा बना रहे, तो उसको दिखा नहीं पाऊँगी शायद, तो फिर भी थोड़ा क्लिक रख दूँगी आप लोगों को लिए। और पापा, ये सब पापा का काम है दे, पापा पिताजी का। और ये सब आलू अभी तक नहीं उठा है, और उस साइड में भिंडी है। और मैं आते आते घर का बाउंड्री का आ गया, बाउंड्री तक पहुँच गया। मार मरम स्केलेৰে জুখিব নোৱাৰিব, পালা পাতৰেৰে জুখিব নোৱাৰিব মা দেউতাৰ মৰম। তো মই যেতিয়াই ঘৰত আহোঁ তেতিয়াই যোৱাৰ আহাৰ সিদিনাই মোক সুধিব, দেউতাও সুধিব, মাও সুধিব, তই কেতিয়া যাবি। ডেট মিনছ মই পথাৰৰ পৰা আহি কিনে জাষ্ট পাইছোঁ আৰু চাওঁ যে মোৰ টোপোলা ৰেডি, কি খাম কি নালাগিব, মই যদিলৈ কওঁ মই একো নলওঁ, বাট ষ্টিল মোৰ বেগত কিবা নহয় এটা আলু আৰু এটা জলকীয়া হ'লেও মোৰ বেগত দিবই। কণী, আণ্ডা, সরি দে, আলু, কণী, জলকীয়া যি থাকে মুঠৰ কথা দিব, মানে ওজন হ'লেও দি দিব। কাৰণ জানেই যে ছোৱালী এলেহুৱা, তো বজাৰলৈ যাবলৈ বৈধ্য এলাহ মই। আৰু সেয়া পিঠা মই ক'লোৱে মা বনাই আছে, সেই পিঠা নেদেখালোঁ। আৰু তাৰপিছত আৰু সুধিব কি ভাল পাওঁ, মাছ নে মাংস, তো লাষ্টত যাই কিনে মাছ হয়, মাছ মাই ফেভৰেট। চ' সেয়াই টিফিনটো ৰেডি।